নমস্কাৰ সকলো নিশ্চয় ভালে আছে। আজি মই আৰু এটা টপিকৰ ওপৰত অকণমান ক'ব বিচাৰিছোঁ। যদি এই কথাখিনি শুনি কোনোবা এজনৰো কিবা কামত আহে, অকণমান উপকৃত হয়, তেন্তে মোৰ কথাখিনি সাৰ্থক হ'ব। আচলতে আমি এখন ঘৰত থাকিলে আমাৰ প্ৰতিটো সদস্যৰ লগত একেবাৰেই যে মনটো মিলি থাকিব, 100% যে ইটোৰ লগত সিটোৰ মনটো মিলি থাকিব, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু সেইকাৰণে আমাৰ কি হয়, সৰু সুৰা খুটখাট কিছুমান মাজে মাজে লাগি থাকে, বা নালাগিলেও অকণমান কি হয়, মনৰ অমিল হয়, বা ইটোৰ সিটোৰ প্ৰতি কিছুমান অভিযোগ এনেকুৱা থাকে। হয়তো কোনোবাই দেখুৱাই সেয়া আৰু কোনোবাই নেদেখুৱাই। আৰু এনেকৈয়ে কি হয়, সম্পৰ্কবিলাক অকণমান ফাট মেলে। কিন্তু এইটোতো হ'বই, যেতিয়ালৈকে মানুহৰ সম্পৰ্ক থাকিব, যেতিয়ালৈকে মানুহে ঘৰখনত বাস কৰি থাকিব একেলগে সকলোৱে, এইটো তেতিয়ালৈকে হৈয়ে থাকিব। ইয়াক আমি কেতিয়াও সম্পূৰ্ণৰূপে ৰোধ কৰিব নোৱাৰোঁ। চেষ্টা কৰিলে অলপ অলপ পাৰোঁ, কিন্তু সম্পূৰ্ণৰূপে নোৱাৰোঁ। কিন্তু মনৰ অমিল হ'ল বুলিয়েই, সৰু সুৰা কিবা খুটখাট কেতিয়াবা লাগিল বুলিয়েই, বা কেতিয়াবা যদি অকণমান কিবা ডাঙৰো কিবা লাগিছে, তৰ্ক বিতৰ্ক হৈছে, তেতিয়া যদি আমি অপজিট মানুহজনক সম্পূৰ্ণৰূপে দোষ দিওঁ, সম্পূৰ্ণৰূপে জগৰীয়া কৰি পেলাওঁ, সম্পূৰ্ণৰূপে যদি আমি অপমান দিওঁ, সেই মানুহজন কিন্তু মানসিকভাৱে মৰি যায়। আৰু এই কথাটো যিজনে অনুভৱ কৰিব পাৰে, তেওঁহে জানে। গতিকে আমি অকণমান সাৱধান হ'ব লাগে। কাৰোবাক কিবা কওঁতে তেতিয়া আমাৰ ধৰক কিবা তেনেকুৱা লাগে, সৰু সুৰা হওক বা মতৰ অমিল হওক, যেতিয়া হয়, তেতিয়া আমি এটা কথা খেয়াল ৰাখি বিপৰীত দিশৰ পাৰ্চনজনক আমি যাতে চাব লাগে, যাতে তেওঁক কোৱা কথাখিনি একো তেনেকুৱা লুকাই নাথাকে, যিয়ে তেওঁক মাৰি পেলাব পাৰে। আচলতে মই যিটো লিখি লোৱা নাই, এনেকৈ ক'বলৈ চেষ্টা কৰিছোঁ, অলপমান খেলি মেলি হৈছে, কিন্তু মই ভাবোঁ আপোনালোকে বুজি পাব মই কি ক'ব বিচাৰিছোঁ। আমাৰ কি হয়, অপমানবোৰ সহ্য কৰাৰ ক্ষমতা চবৰে একে সমানে নাথাকে। কিছুমানে বহুত সহ্য কৰিব পাৰে, বহুত বেছি পাৰে, কিছুমানে আধা পাৰে, আৰু কিছুমানে একেবাৰেই নোৱাৰে। আৰু নোৱাৰাবিলাকেতো একদম লগালগ জাঙুৰে খাই উঠে, আৰু এখন ডাঙৰ হাংগামা হৈ যায়। আৰু যিবিলাকে আধা পাৰে, তেওঁলোকে এটা সীমালৈকে থাকে, তাৰপিছত তেওঁলোকৰো সহ্য সীমা পাৰ হৈ যায়। আৰু যিবিলাকে অল টাইম সহ্য কৰি থাকিব পাৰে, তেওঁলোক আচলতে সঁচাকৈয়ে বহুত ভাগ্যৱান বুলিয়েই ক'ম, কাৰণ তেওঁলোকক সেইটো শক্তি ভগৱানে দিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে সেই দুৰ্বলতাটোৰ সুযোগ আন এজন মানুহে ল'ব, অপজিট মানুহজনে ল'ব। গতিকে যেতিয়ালৈকে সম্পৰ্ক থাকিব, এনেকুৱা ধৰণৰ সৰু সুৰা হ'ব, কিন্তু সেই সম্পৰ্কটোৰ তালমিল মিলাই চলিবলৈ চেষ্টা কৰিব লাগে। আৰু সম্পূৰ্ণৰূপে আনজন মানুহক কেতিয়াও দোষী কৰিব নালাগে, দোষী সজাব নালাগে, জগৰীয়া কৰিব নালাগে। নহ'লে তেওঁ মানসিকভাৱে মৰি যায়, তেওঁক মানসিকভাৱে মাৰি পেলোৱাৰ নিচিনা হৈ যায়। এইখিনি আছিলে মনৰ অনুভৱ। ধন্যবাদ।